কালি ৰাতি প্ৰায় 12টামান বজাত 12টা চাৰে 12টামান বজাত হ'ব মোৰ দৰ্জাখন ঘুমকৈ শব্দ কৰিছে শব্দ কৰি পেলাই মানে আমি কোন বুলি কোৱা মানুহ আমি পুলিচ বুলি কৈ সোমাই গৈছে মানুহ 6জন গৈ পেলাই মোক ডাইৰেক্ট বিচনাত লৈ হাত ভৰি বান্ধি পেলাই তাতে পেলাই পিছত মোৰ মূৰত পিষ্টল ৰাখি পেলাই কৈছে ধন যিমান য'ত যি আছে দে পইচা ক'ত আছে কওক গডেজৰ চাবি দে এইবিলাক এই তাৰপিছত সিহঁতে আমাৰ গডেজটো খোলা আছিলে হ'লে ৰাতি গডেজটো খুলি পেলাই সিহঁতে চব কাগজ পত্ৰ লৈছে পইচা লৈছে তাৰপিছতে গাড়ী চাবি লৈছে লৈ পেলাই গুচি গৈছে আৰু কৈছে যদি হুলস্থুল কৰ নহয় মাৰি থৈ যাম বুলি কৈছে। কেইজন আহিছিলে এনেই? 6জন মান আহিছে। মোক বন্ধা চিনি পোৱা নাই কাকো চিনি পোৱা নাই। কি লৈ গৈছে আপোনালোকৰ ঘৰৰ? মাইকী মানুহৰ সোণৰ গহনা যিমান আছিলে সকলো লৈ গৈছে তাৰপিছতে পইচা লৈ গৈছে 20,000 মান টকা লৈ গৈছে তাৰপিছতে গাড়ীখন আমাৰ ডাঙৰ গাড়ীখনৰ চাবিটো লৈ গৈছে চাবিটো পোৱা নাই বিচাৰিছে। প্ৰশাসনৰ লোকক জনোৱা হ'লে লোকক জনোৱা হৈছিলে হ'লে ছাৰহঁত আহিলে ৰাতি আহি পেলাই চালেহি চোৱা চিতা কৰি গ'ল। তাতে মানুহ আহিলে মানে আগতীয়াকৈ চব চাই পেলাই নিব লাগে।